ৰাতি বিহু চাবলৈ গৈ আছোঁ দেই আমি এতিয়া কাকপথাৰৰ ৰ২০২২ গাঁৱত অসম ভিত্তিক ৰাতি বিহু অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন ঠাইৰ মানুহ ইয়াত আহি আজি বিহু খাইছেহি। খুব সুন্দৰ পৰিৱেশ। এয়া আমি গেটেৰে সোমাই গৈছোঁ। এয়া চাওক ভিতৰত কি সুন্দৰ এটা পৰিৱেশ। চাৰিওফালে অৱশ্যে বাঁহৰ বেৰ বান্ধি থোৱা আছে। ডাংকঠা বুলি কয় ইয়াত। আৰু এই বাঁহৰ বেৰাৰ ভিতৰত নাচনীসকলে নাচিব আৰু বাহিৰৰ পৰা জাকচনি মাৰিৰে অন্য গাঁৱৰ পৰা অহা ডেকাসকলে নাচনীসকলক গীত গাই নচুৱাব নচুৱাইছে ইয়াত। আৰু ইয়াত এটা নিয়ম আছে কি ইয়াত ভিতৰত যি বাঁহৰ বেৰ দিয়া আছে তাৰ ভিতৰত কেৱল জাতীয় সাজপাৰ পৰিধান কৰা ব্যক্তিয়েহে প্ৰৱেশ কৰিব পাৰে। অন্য ব্যক্তিয়ে তাত প্ৰৱেশ কৰিব নোৱাৰে। কিয়নো এয়া এটা পৰম্পৰা আৰু ৰীতি নীতি হয়। চাম নাচনীসকলে মৰাণৰ যি জাতীয় পোচাক জীয়াই ৰিহা বুকুত মেখনি আৰু মুগাৰ মেখেলা ৰঙা ব্লাউজ এইবিলাক পৰিধান কৰি ধুনীয়াকৈ সাজি কাচি আহি দল বান্ধি নৃত্য পৰিৱেশন কৰিছে। আৰু বাহিৰৰ পৰা যিসকলে বিহু গীত গাইছে সেইসকলেও দল বান্ধি বিভিন্ন ঠাইৰ পৰা আহি খোলা বুলি কয় খোলা এখোলা দুখোলাকৈ বেলেগ বেলেগ খোলা আছে। আমি চাৰিওফালে ঘূৰিলে গম পাম আচলতে ইয়াত কেনেকুৱা ধৰণৰ বিহু এটা পৰিৱেশ সৃষ্টি হৈছে। গীতবিলাক হৈছে একেবাৰে কথা গাঁৱলীয়া, এইবিলাক হৈছে লোকগীত। এয়া নিউজ লাইভৰ গাড়ীও আহি ইয়াত উপস্থিত হৈছেহি। অনুষ্ঠানত প্ৰচাৰ কৰিব তেওঁলোকে চাৰিওফালে গাঁৱৰ ৰাইজ অন্য দৰ্শকসকল ভিতৰত কমিটিৰ ব্যক্তিসকলে জাতীয় সাজ পৰিধান কৰিছে। তেওঁলোকে চুৰীয়া পিন্ধি আছে। গাঁৱৰ ৰাইজ বতৰ বৰ ভাল নহয়, বৰষুণৰ বতৰ। তথাপিও ৰাইজে কিন্তু বৰষুণকো কাটি কৰি ৰাতি বিহু উপভোগ কৰিবলৈ আহিছে। অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা জিলাখনৰে বিভিন্ন ঠাইৰ পৰা নাচনীসকলো আহিছে। তেওঁলোকক বিশেষভাৱে নিমন্ত্ৰণ কৰি অহা হয়, খবৰ দিয়া হয়, অনা নিয়াৰ দায়িত্বও লোৱা হয়। বেলেগ বেলেগ খোলা এনে দেখা দেখি কেইজনী নিচিনা লাগিছে যদিও আচলতে নাচনীসকলে সম্পূৰ্ণ দল বান্ধি বেলেগ বেলেগ জেগাত নাচি আছে। ফালে গৈ আছোঁ। অলপ পিছতে বিহু সামৰিব হৈছে আৰু এতিয়া ৰাতি প্ৰায় 12 বাজি পাৰ হৈ গৈছে আৰু বতৰো ভাল নহয়। তথাপিও ৰাইজৰ উপস্থিতি বহুত বেছি হৈছে। বিহু সামৰিবলৈ হৈছে। প্ৰবাহমান নদীৰ লগত তুলনা কৰাটো পুৰণি নদী যেনেদৰে